ফকিৰা গ্ৰামৰ কোদালথোৱা মাদ্ৰাছাত 5গৰাকী হাফিজক সম্বৰ্ধনা। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম বজাৰ এলেকাৰ কোদালথোৱাত অৱস্থিত ইছলামিক শিক্ষা কেন্দ্ৰ মাদ্ৰাছা হিফজুল কুৰান কোদালথোৱা ফকিৰাগ্ৰামৰ পৰা এইবেলি হাফিজ হিচাপে স্বীকৃতি পোৱা 5গৰাকী ছাত্ৰক সম্বৰ্ধনা জনোৱা হয়। আজি মাদ্ৰাছা প্ৰাংগণত এখন বিশেষ সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি খৰিকুল্লা শেখৰ পৰিচালনাত আৰু বিশিষ্ট শিক্ষাবিদ আলহাজ শ্বৰীফ হাছানে আধৰা অনুষ্ঠানত ডক্টৰ হাসমত আলী মফিজুল হক, বিশিষ্ট সমাজকৰ্মী আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক শ্বাহজাহান আহমেদ, মৌলানা ৰহমান আলীৰ উপৰিও আন বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি আসলতে এই মাদ্রাসার কারণে এটা স্মরণীয় দিন। ফকিৰাগ্ৰাম হিফজুল কুৰান মাদ্রাসাত আজিৰ দিনটোত আমাৰ এইখন মাদ্রাসাৰ 5জন ছাত্ৰই হাফিজ হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল আৰু তেখেতসকলৰ গাৰ্জিয়ানসকলকো আজিৰ এই পবিত্ৰ অনুষ্ঠানত আহ্বান জনোৱা হৈছে আৰু এই পবিত্ৰ অনুষ্ঠানত তেখেতসকলৰ গাৰ্জিয়ান লগতে আমাৰ যি 5জন ছাত্ৰ হাফেজ হল তেখেতসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই পবিত্ৰ অনুষ্ঠানত আমাৰ অত্ৰ অঞ্চলৰ সন্মানীয় ইছলামধৰ্মী ৰাইজসকল উপস্থিত হৈছে। হয়, সঁচাকৈ আজি এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকি বৰ ভাল লাগিছে। অনাগত দিনত আমাৰ এই মাদ্ৰাছাখনে আৰু অনেক উন্নতিৰ দিশত আগুৱাই যাওক। ইছলামিক শিক্ষাৰ জৰিয়তে পবিত্ৰ কুৰান শৰীফত আমাৰ যি নিৰ্দেশনা আছে, পবিত্ৰ কুৰান শৰীফৰ যি নীতি আদৰ্শৰ কথা উল্লেখ কৰা আছে, সেই আদৰ্শসমূহ যাতে সমাজত বিস্তাৰিত কৰা যায় তাৰ কাৰণে আজি হিফজুল কুৰান মাদ্ৰাছা প্ৰাংগণৰ পৰা আমি এই মাদ্ৰাছাখনৰে 5জন ছাত্ৰক হাফিজি কুৰান হিচাপে আমি ঘোষণা কৰিলোঁ। তেখেতসকল অতি সুখ্যাতিৰে এই কুৰাণৰ পাঠ সমাপ্ত কৰাৰ বাবে আমি তেখেতসকলক হাফিজ হিচাপে ঘোষণা কৰা হ'ল আৰু লগতে এই মাদ্ৰাছাখনত আমি প্ৰত্যেক বছৰে 5জন, 7জন, 8জন, 10জনকৈ হাফিজ আমি বাহিৰ কৰি আছোঁ। তাৰ কাৰণে এই অঞ্চলৰ সমূহ ৰাইজ যে আমাক সহায় সহযোগিতা আগবঢ়াই আছে, এই চেগতে মই সমূহ অঞ্চলবাসী ৰাইজক মাদ্ৰাছাখনৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো এই মাদ্ৰাছাখনত সহায় সহযোগিতা আগবঢ়াই এই কণ ছাত্ৰসকলক হাফিজ হোৱাত যাতে সহায় কৰে তাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আৰু শিক্ষাৰ মূল উদ্দেশ্য হৈছে জীৱনৰ পৰিৱৰ্তন বা ব্যক্তিৰ পৰিৱৰ্তন। শিক্ষা কাক কয়? মই হাফিজ দিনক অনুৰোধ কৰিছোঁ, সদায় মন দি শুনিব যে শিক্ষা হৈছে ইংৰাজীত কয় অল ৰাউণ্ড ডেভেলপমেণ্ট অফ হিউমেন। এজন ব্যক্তিৰ চাৰিওফালৰ বিকাশ বা উন্নতি হৈছে শিক্ষা। আপোনালোকে হাফিজ হৈছে, শিক্ষা লৈছে, ইয়াৰ লগতে কি হ'ব লাগিব? চৰিত্ৰৰ বিকাশ হ'ব লাগিব, মনৰ বিকাশ হ'ব লাগিব, জ্ঞানৰ বিকাশ হ'ব লাগিব, তেতিয়াহে পূৰ্ণাংগ শিক্ষা। এজন MA পাছ কৰিলে, চাৰ্টিফিকেট থাকিলেই তেওঁ শিক্ষা বুলি ক'ব নোৱাৰি, তেওঁ শিক্ষিত হয়, কিন্তু শিক্ষা পূৰ্ণ হৈছে বুলি ক'ব নোৱাৰি। এজন মেট্ৰিক পাছ কৰা ল'ৰা যদি এই গোটেইখিনি উন্নতি হয় তেতিয়াহে তেওঁৰ শিক্ষা সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। এইকাৰণে মহাত্মা গান্ধীয়ে কৈছে অল ৰাউণ্ড ডেভেলপমেণ্ট অফ এ হিউমেন মিনছ এডুকেশ্যন। এজন ব্যক্তিৰ জীৱন দৰ্শন সম্পৰ্কে খুব সুন্দৰকৈ দিয়া আছে। আমি সকলোৱে জানো হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া জন্মগ্ৰহণ কৰিছিল তেতিয়া আৰৱ ভূমিত বিভীষিকাময় পৰিস্থিতি আছে। হত্যা, ধৰ্ষণ, লুণ্ঠন, চৰিত্ৰৰ
বিভিন্ন দান সেই সময়ত আমি দেখা পাইছোঁ। কন্যা সন্তানক সৰু অৱস্থাতে মাৰি পেলোৱা হৈছে। কন্যা সন্তানৰ জন্ম হ'লে তেওঁ অভিশাপ বুলি জ্ঞান কৰা হৈছে। কিন্তু সেই অন্ধকাৰচ্ছন্ন পৰিৱেশত যেতিয়া হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম হৈছিল, জন্মৰ পিছৰ পৰাই তেখেত যেতিয়া নবুৱত প্ৰাপ্ত হ'ল, হোৱাৰ পিছত ইছলামৰ বাণী তেখেতে যিদৰে প্ৰচাৰ কৰা আৰম্ভ কৰিলে, গোটেই আৰৱ ভূমিত তেওঁ কিন্তু বিভিন্ন খ্ৰীষ্টান, ইহুদী সকলো শ্ৰেণীৰ মানুহক তেওঁ ইছলামৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। বিসমিল্লাহিৰ-রহমানির-রহিম ইন্না কাযালিকা নাজজিল মুহসিনিন ওয়াইলুন ইয়াওমাইযিল লিল মুকাদ্দিমিন কুলু ওয়াশরাবু قليلاً إنكم مجرمون ويل يومئذ للمكذبين وإذا قيل لهم اركعوا لا يركعون ويل يومئذ للمكذبين فبأي حديث بعده إنا كذلك نجزي المحسنين ويل يومئذ للمكذبين كلوا وتمتعوا قليلا إنكم مجرمون ويل يومئذ للمكذبين. Bureau Report, BN Live Fast.